তেওঁক বেছি গুৰুত্ব দিবা যি তোমাৰ অবিহনে আধৰুৱা যেন অনুভৱ কৰে, যি তোমাক লৈ সপোন ৰচে। জীৱনত কিছু শূন্যৰ স্থান কেতিয়াও পূৰণ হৈ নাযায়। যিবোৰ আঁতৰি যায় তেওঁলোক কেতিয়াও উভতি নাহে, কিন্তু তেওঁলোকক দিয়া ঠাইবোৰ তেনেকৈ থাকি যায়। যিটো সম্পৰ্কত মৰমতকৈ বেছি খং অভিমান থাকে, সেই সম্পৰ্ক কেতিয়াও মিছা হ'বই নোৱাৰে। প্ৰেম এটা সৰু শব্দ, কিন্তু প্ৰেমৰ ক্ষমতা বহুত। প্ৰেমে এজন মানুহক অতি সোনকালে নিঃশেষ কৰি দিব পাৰে। নিজৰ প্ৰিয়জনৰ মনত গুৰুত্বহীনতাৰ অনুভৱ আহিব নিদিব। যেতিয়া তেওঁ আঁতৰিব, তেতিয়া গোটেই জীৱন কান্দিলেও উভতি নাহিব। কাৰোবাক কিমান ভাল পালে মানুহে নিজক পাহৰিব পাৰে। কাৰোবাক কিমান ভাল পালে মানুহে বিষাদকো মৌন হৈ সহিব পাৰে। সময় পালে কেতিয়াবা ভাবি চাবচোন, সেই ভালপোৱা কিমান গভীৰ হ'ব পাৰে। প্ৰিয়জনৰ পৰা এইটো কেতিয়াও আশা কৰিব নোৱাৰি যে তেওঁ মোৰ লগত থাকি মোকেই মিছা মাতি থাকিব।